গেছ কৰক আমি ক'ত আছোঁ। আমি আছোঁ বৰ্তমান তাজ ভিভান্তাত আৰু আপোনালোকে মোৰ লেফ্ট আৰু ৰাইট দুই চাইডে দেখিব দুখন ট্ৰেক্টৰ মাহিন্দ্ৰাই লঞ্চ কৰি আছে 4টা নতুন মডেল। আমি আজি গোটেইখিনি কথা পাতিম, গোটেই ট্ৰেক্টৰ এখন দেখাম, স্পেক্সখিনি কথা পাতিম, ইউজেজৰ কথা পাতিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে পিছফালে আমাৰ আছে মাহিন্দ্ৰা 575Di মডেলটো আৰু এই 575Di মডেলটোত আমাৰ মেক্সিমাম টৰ্ক 207 নিউটন মিটাৰ্ছৰ দিছে, যিটো বেষ্ট ইন ক্লাছ হয়। বেকআপ টৰ্ক দিছে 18%, যিটো বেষ্ট ইন ক্লাছ হয়। ইয়াতে খুব ধুনীয়া এটা কমফৰ্টেবল ছিট দিছে। খেতিয়কসকলৰ কাৰণে খেতি কৰাৰ সময়ত চবতকৈ দৰকাৰী কি হয়, এখন ট্ৰেক্টৰ হয়। আমি সদায় ভাবোঁ যে আমাৰ হাতত যদি এখন ট্ৰেক্টৰ থাকিল হয় আমি বঢ়িয়াকৈ খেতি কৰিব পাৰিলোঁ হয়। বৰ্তমান মাহিন্দ্ৰাই সেয়া বাস্তৱত কৰিবলৈ আহি আছে। আজি বহু বছৰৰ পৰা মাহিন্দ্ৰাই সদায় খুব ধুনীয়া ধুনীয়া মডেল দি আহিছে আৰু বৰ্তমানে আমি আজি আছোঁ 4টা নতুন মডেলৰ ওচৰত। এতিয়া চাওক, ইফালে খুব কমফৰ্টেবল ধুনীয়া এটা ছিট দিছে। ক্লাছডাল খুব স্মুথ হয়। ট্ৰেক্টৰত মই দেখিছোঁ সদায় ক্লাছৰ কথাটো এটা ডাঙৰ কথা হয়। ক্লাছডাল খুব স্মুথ। ইয়াতে আছে, মই ওচৰৰ পৰা দেখাইছোঁ, ইয়াতে আছে, এইটো হ'ল গিয়াৰ বক্স, 4টা গিয়াৰ ৰিভাৰ্ছ। এইফালে আছে 12 ভল্ট চকেট, গোটেইখিনি খুব ধুনীয়া আৰ্গনমিক্স। এইফালে এইটো মিটাৰ হয়, স্পীডৰ কনচলটো। এইফালে এইখিনি হৰ্ণ আৰু ছুইচ গোটেইখিনি আছে আৰু লুকছ ৱাইজো সদায় মাহিন্দ্ৰাই খুব ধুনীয়া দিয়ে। এটা যিটো ফিল অফ দ্য মেটেৰিয়েল, যিটো বডিৰ যিটো মেটেৰিয়েলৰ টাচটো, যিটো ফিলটো খুবেই ধুনীয়া, খুব ধুনীয়া পাৱাৰ সদায় মাহিন্দ্ৰাই অফাৰ কৰিছে। পিছফালে ইয়াতে গোটেইখিনি অপশ্যন আপোনালোকে পাব। যিটো লোডিং কেপাচিটি, যিটো পুলিং কেপাচিটি, সেইটো বহুত বেছি। আৰু টৰ্ক যেতিয়া বেছি হয় তেতিয়া আমাৰ কি হয়, বহুত বেছি হেভি ৱেইট কেৰি কৰিব পাৰে, টানিব পাৰে। চ' সেইটোৱে হ'ল টৰ্কৰ এটা বেষ্ট কাম। অভাৰঅল ট্ৰেক্টৰখন খুব ধুনীয়া। আৰু ইয়াতে এটা দেখিব আপোনালোকে, খুব ধুনীয়া এইটো এটা বস্তু এডিশ্যন কৰিছে। ইয়াতে এটা গেপ দেখিছে, মই বাহিৰৰ ট্ৰেক্টৰ এখনত দেখাম। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে নিজৰ নামটো কাষ্টমাইজ কৰিব পাৰে বা যিকোনো এটা টেগ লাইন লিখিব পাৰে। এইটো এটা প্ৰথমবাৰ মাহিন্দ্ৰাই কিবা এটা কৰি আছে, যিটো বস্তুই আমাক এম্পাৱাৰ কৰে, খেতিয়কসকলক এম্পাৱাৰ কৰে, কিবা এটা কৰিবলৈ মনটো ভাল লগায়। চ' অভাৰঅল এইখন আছিলে মাহিন্দ্ৰা 575Di MS আৰু আমি এতিয়া সেইখন ট্ৰেক্টৰৰ ওচৰলৈ যাম, সেইটো মডেল দেখাম আৰু বাহিৰতো 2-3খন ট্ৰেক্টৰ আছে, সেইখনো চাম। ব'লক এতিয়া আমি চাওঁ 475 মডেলটো। মেক্সিমাম টৰ্ক 194 Nm দি আছে, যিটো বেষ্ট ইন ক্লাছ হয়। বেকআপ টৰ্ক 23%, যিটো বেষ্ট ইন ক্লাছ হয়। PTO শ্বিফ্ট 181.9, PTO হৰ্চ পাৱাৰ 37.4। গোটেইখিনি চিমিলাৰ সিহঁতৰ কনফিগাৰেশ্যনবোৰ, কিন্তু প্ৰত্যেকটা ছেগমেণ্টত, প্ৰত্যেকটা আপোনাৰ যিটো নিড হয়, আপোনাৰ যিটো দৰকাৰ, সেই হিচাপে ডিজাইন কৰা হৈছে। আমি এবাৰ উঠি পেলাই চাওঁ এইখনতো। আৰু অভাৰঅল ফিলটো খুব ধুনীয়া। ট্ৰেক্টৰ বুলি ক'লে আমি নৰ্মেলি কি ভাবোঁ যে মানে খুব হাৰ্ড গাড়ী হয়, খুব মানে আৰাম নোহোৱা গাড়ী হয়, কিন্তু একচুৱেলি ইয়াতে চাব গ'লে বহুত অপশ্যনো দিছে। ইভেন ছিটটো আপ ডাউন কৰা বা আগ পিচ কৰা অপশ্যন আছে ইয়াতে তলত। মই বহুত পিছুৱাই বহি আছোঁ এতিয়া। এইখিনিতে লিভাৰ এডাল আছে, ধুনীয়া গ্ৰাফিক্স, ধুনীয়া কালাৰ। ডিজাইনটো আমি চবেই কি কৰোঁ, আমি প্ৰথমতে গাড়ী এখন ল'লে, নৰ্মেলি গাড়ী এখন ল'লে আমি ডিজাইনৰ কথাটো পাতোঁ, লুকছটো চাওঁ। চ' অভাৰঅল ডিজাইনটো চাই লওঁ, খুব মাছো, খুব বাল্কি লুকছ হয়। বডিটো খুব ধুনীয়া এটা ৰাউণ্ড শ্বেপ আছে, যিটোৱে মানে লুকছটো বেছি ধুনীয়া কৰে। চ' এইফালে আহি যাওঁ এবাৰ। অভাৰঅল আমি এটা ৱাক এৰাউণ্ড লওঁ। টায়াৰ প্ৰফাইল চাই লওক, ধুনীয়া ডাঙৰ টায়াৰ আছে। চ' এইখন হৈ গ'ল আমাৰ 475Di মডেল আৰু আমি অলৰেডি 575খন চালোঁ। এতিয়া আমি বাহিৰলৈ গৈ পেলাই 585 আৰু 575 MS-খন চাওঁ। ব'লক এইফালে এখন, এইফালে এখন, সেইফালে আৰু লাষ্টত এখন আছে। টোটেল 4খন ট্ৰেক্টৰ আছে। এতিয়া আমি আছোঁ সকলোতকৈ পাৱাৰফুল ট্ৰেক্টৰখনৰ ওচৰত। আমি ওচৰলৈ আহিম। ইয়াতে লিখা আছে জয়াই অসম। ভিতৰত কৈছিলোঁ যে আমি এনেকৈ কাষ্টমাইজ কৰিব পাৰোঁ নামটো। চ' ইয়াতে অপশ্যন দিছে এনেকৈ মাহিন্দ্ৰাই জয়াই অসম বুলি লিখিবলৈ। 585Di, খুব ধুনীয়া কমফৰ্ট, পাৱাৰ, টৰ্ক গোটেইখিনি আছে। আমি ওপৰলৈ উঠি চাওঁ এবাৰ, আকৌ এবাৰ ছেইম ফিল, কিন্তু এতিয়া আমি বাহিৰত আছোঁ, গতিকে আউটডোৰ ফিল এটা আপোনালোকে গম পাব। ভিতৰত বহুত লাইট আছিলে, এতিয়া বাহিৰত আছোঁ আমি। আৰু ক্লাছডাল খুবেই ধুনীয়া, খুবেই ছফ্ট আৰু 12 ভল্টৰ চকেট থাকি গ'ল। আৰু হৰ্চ পাৱাৰৰ কথা কৈ দিলোঁ মই, 44.9 হৰ্চ পাৱাৰ, বেষ্ট ইন ক্লাছ হয়। টৰ্ক বেষ্ট ইন ক্লাছ হয়। ৱাৰেণ্টি 6 ইয়াৰ্ছৰ। গতিকে মুঠতে অভাৰঅল এটা ফুল পেকেজ দিয়াৰ চেষ্টা কৰিছে মাহিন্দ্ৰাই। আৰু মাহিন্দ্ৰাই সদায় এম্পাৱাৰ কৰি আহিছে আমাৰ ফাৰ্মাৰখিনিক, আমাৰ কৃষকসকলক অল অভাৰ ইণ্ডিয়া। আৰু আজি প্ৰথমবাৰ নৰ্থ ইষ্টত, গুৱাহাটীত
আমি আজি এই আনভিলটো চাবলৈ পাইছোঁ। খুবেই ভাল লাগিছে গাড়ীখন আৰু অভাৰঅল আমি তললৈকেও যাম এবাৰ আকৌ গোটেইখন দেখাম। ট্ৰেক্টৰ বুলি ক'লে আচলতে খেতিয়কসকলৰ সদায় ট্ৰেক্টৰখন খুবেই এটা দৰকাৰী বস্তু। খেতি কৰিবলৈ সময়ত আমাৰ ট্ৰেক্টৰখন লাগে। চ' এনেকুৱা ধৰণৰ ট্ৰেক্টৰ যেতিয়া মহিন্দ্ৰাই অফাৰ কৰে, আমাৰ এটা নিজৰ ব্ৰেণ্ড এটা, আমাৰ ইণ্ডিয়াৰ ব্ৰেণ্ড এটা, তেতিয়াহ'লে খুবেই ভাল হয়। আৰু প্ৰাইচৰ ফালৰ পৰা, মাইলেজৰ ফালৰ পৰা সকলোখিনি মহিন্দ্ৰাই দিছে। আপোনালোকে নিয়াৰেষ্ট নিজৰ ডিলাৰশ্বিপত যাব আৰু গোটেই ট্ৰেক্টৰখনৰ বিষয়ে ভালদৰে জানিবলৈ তেওঁলোকৰ কথা পাতিব আৰু বিচাৰিলে ইয়াতে কাষ্টমাইজ কৰি নামটো ল'ব পাৰিব। চ' আমি ইয়াৰ পিছতে নেক্সট ট্ৰেক্টৰখনৰ ওচৰলৈ যাওঁ। এইফালে আছে 575 DI মডেলটো, সেইখন আছিলে 585, এইফালে আছে 575। ইয়াতে নামটো লিখি লৈছে, আপোনালোকেও নিজৰ নামটো লিখি ল'ব পাৰে এইদৰে। ছেইম ফিল, পাৱাৰ আৰু অপশ্যনবিলাক ভেৰাইটি আছে, নিজৰ নিজৰ সুবিধা অনুযায়ী ল'ব পাৰে। বেলেগ বেলেগ ধৰণৰ ৰট'ভেটাৰ হওক, হেৰ' হওক, কাল্টিভেটাৰ হওক লগাব পাৰিব, হাইড্ৰলিক ট্ৰেইলাৰ, গোটেইখিনি অপশ্যন আছে। আৰু অভাৰঅল যিখিনি নৰ্মেলি থাকে তাতকৈ আৰু বেছিকৈ আছে অপশ্যন। এইফালে এইডাল হ'ল বাম্পাৰ, যিডাল কোম্পানী ফিটেড আহিব, আপোনালোকে এক্সট্ৰাকৈ এক্সেচৰিজত লগাব নালাগে, এইডাল কোম্পানী ফিটেড আহিব। সদায় আমি বিচাৰোঁ ট্ৰেক্টৰ কাম কৰোঁতে আমাক দৰকাৰ হয়, কেতিয়াবা লাগি যায়, কেতিয়াবা বডিটোত লাগি যায় আৰু ট্ৰেক্টৰখন এটা ক্ষতি হৈ যায়, গতিকে সেইখিনি বস্তু মহিন্দ্ৰাই অফাৰ কৰিছে। এইটো হ'ল টায়াৰ চাইজ, এইটো হ'ল MRF-ৰ টায়াৰ অফাৰ কৰিছে, 136/28 টায়াৰ এইফালে লিখা আছে। এইখিনি, এইটো হ'ল পিছফালৰ লুক, হাইড্ৰলিকৰ বস্তুখিনি আছে ইয়াতে, শ্বেফ্ট আছে, গোটেইখিনি আছে ইয়াতে। আৰু অভাৰঅল মহিন্দ্ৰাই এটা ফুল পেকেজ ট্ৰেক্টৰৰ কাৰণে অফাৰ কৰিবলৈ ওলাইছে। গোটেইখন ট্ৰেক্টৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মই আশা কৰিছোঁ মহিন্দ্ৰাই যিখন ট্ৰেক্টৰ লঞ্চ কৰিছে আমাৰ ফাৰ্মাৰসকলৰ, আমাৰ খেতিয়কসকলৰ কাৰণে খুবেই উপযোগী হ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে। নমস্কাৰ।